নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লে। বন্ধু-বান্ধৱীসকল, অসম চৰকাৰৰ NHM ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইবাটাও পদত 234টা পদ ভেকেঞ্চি মুকলি হৈছে। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ মাচুল দিব নালাগে আৰু এই পদকেইটা আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। সো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যদি অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদকেইটাৰ সবিশেষখিনি আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। এতিয়ালৈকে যদি আপোনালোকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি আমাৰ ৱেবছাইট nerjobnews.com টো ভিজিট কৰে, তাতো আপোনালোকে সকলো চাকৰি ইনফৰমেশ্যনৰ ডিটেইলছসমূহ পাব। সো বন্ধু-বান্ধৱীসকল, বেছি পলম নকৰি এই পদসমূহৰ সবিশেষ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। সো বন্ধু-বান্ধৱীসকল, অসম চৰকাৰৰ নেশ্যনেল হেল্থ মিছন মানে NHM ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 234টা বিভিন্নটা পদত ভেকেঞ্চি ওলাইছে। যদি আপোনালোকে এই মিছনত কাম কৰিবলৈ আগ্ৰহী হয় আৰু আপোনালোকৰ যদি অৰ্হতা মিলে, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ হৈছে 25 মাৰ্চ 2024 আৰু আবেদন আৰম্ভ হৈছে 15 মাৰ্চ 2024 পৰা। এতিয়া আহিছোঁ এই পদসমূহৰ বিষয়ে। প্ৰথমতে আহিছোঁ মেডিকেল কনচালটেণ্টৰ পদকেইটাৰ বিষয়ে। ইয়াত প্ৰথমতে আছে কনচালটেণ্ট পেডিয়াট্ৰিক নিউনেটেল ছাৰ্ভিচ SIHFW। ইয়াত পদ আছে এটা, দৰমহা 75,000 টকা। তাৰপিছত আহিছোঁ কনচালটেণ্ট ডায়েগনষ্টিক। ইয়াত পদ আছে এটা, দৰমহা 75,000 টকা। তাৰপিছত আহিছে কনচালটেণ্ট প্ৰক্ৰুৰমেণ্ট এণ্ড ছাপ্লাই চেইন NVPBDCP। ইয়াত পদ আছে এটা, দৰমহা 40,000 টকা। তাৰপিছত আহিছোঁ কনচালটেণ্ট ফাইনেন্স এণ্ড একাউণ্টেণ্ট। ইয়াত পদ আছে এটা, দৰমহা 40,000 টকা। MNE কনচালটেণ্ট NVPDCP পদ আছে এটা, দৰমহা 50,000 পৰা 75,000 টকা। কনচালটেণ্ট NTCP পদ আছে এটা, দৰমহা 40,000 পৰা 65,000 টকা। কনচালটেণ্ট কোৱালিটি মনিটৰিং পদ আছে এটা, দৰমহা 40,000 টকা। তাৰপিছত আহিছোঁ এডমিনিষ্ট্ৰেটিভ এণ্ড মেনেজেৰিয়েল পষ্টসমূহৰ বিষয়ে। ইয়াত প্ৰথমতে আছে ষ্টেট কোঅৰ্ডিনেটৰ অফিচাৰ ব্লাড চেল। ইয়াত পদ আছে এটা, দৰমহা 75,000 টকা। প্ৰগ্ৰামাৰত পদ আছে দুটা, দৰমহা 30,000 টকা। DIEC মেনেজাৰত পদ আছে তিনিটা, দৰমহা 25,000 টকা। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ARSHYFS RBSK পদ আছে 7টা, দৰমহা 24,000 টকা। ডিষ্ট্ৰিক্ট ফেমিলি প্লেনিং কোঅৰ্ডিনেটৰত পদ আছে দুটা, দৰমহা 24,000 টকা। ডিষ্ট্ৰিক্ট কমিউনিটি মোবিলাইজাৰত পদ আছে তিনিটা, দৰমহা 24,000 টকা। ব্লক কমিউনিটি মোবিলাইজাৰত পদ আছে 8টা, দৰমহা 16,500 টকা। ব্লক প্ৰগ্ৰাম মেনেজাৰত পদ আছে 6টা, দৰমহা 20,000 টকা। ক্লিনিকেল চাইকলজিকত পদ আছে 9টা, দৰমহা 25,000 টকা। তাৰপিছত আহিছোঁ টেকনিকেল আৰু ছাপৰ্ট ষ্টাফসমূহৰ বিষয়ে। ইয়াত ডিষ্ট্ৰিক্ট ভেক্টৰ বৰ্ণ ডাইজিষ্ট কনচালটেণ্ট NVBDCP পদ আছে এটা, দৰমহা 30,000 টকা। ফাইনেন্স লজিষ্টিক কনচালটেণ্টত পদ আছে 4টা, দৰমহা 24,000 টকা। VBD টেকনিকেল ছুপাৰভাইজাৰ MTSত পদ আছে 11টা, দৰমহা 18,000 টকা। ব্লক ডাটা মেনেজাৰত পদ আছে 9টা, দৰমহা 16,500 টকা। ব্লক একাউণ্টছ মেনেজাৰত পদ আছে 7টা, দৰমহা 16,500 টকা। হস্পিটেল এডমিনিষ্ট্ৰেটৰত পদ আছে 3টা, দৰমহা 24,000 টকা। আৰবান হেল্থ কোঅৰ্ডিনেটৰত পদ আছে 3টা, দৰমহা 24,000 টকা। একাউণ্টেণ্ট NTEP পদ আছে 12টা, দৰমহা 15,000 টকা। TBHB NTEP পদ আছে 12টা, দৰমহা 15,000 টকা। TBHIB PMDT কোঅৰ্ডিনেটৰ NTEP পদ আছে 7টা, দৰমহা 19,000 টকা। চিনিয়ৰ ট্ৰিটমেণ্ট ছুপাৰভাইজাৰ STS NTEP পদ আছে 6টা, দৰমহা 15,000 টকা। ডিষ্ট্ৰিক্ট লেপ্ৰচি কনচালটেণ্টত পদ আছে 12টা, দৰমহা 30,000 পৰা
50,000 টকালৈকে। ডিষ্ট্ৰিক্ট PPM ACSM কোৰ্ট NTEPত পদ আছে 12টা, দৰমহা 19,000 টকা। ডায়েটিচিয়ানত পদ আছে 7টা, দৰমহা 18,500 টকা। ডাটা মেনেজাৰত পদ আছে 2টা, দৰমহা 24,000 টকা। ৰেকৰ্ড কিপাৰ NMHPত পদ আছে 7টা, দৰমহা 15,000 টকা। কেছ ৰেজিষ্টাৰ এছিষ্টেণ্ট NMHPত পদ আছে 15টা, দৰমহা 11,006 টকা। ICU টেকনিচিয়ানত পদ আছে 33টা, দৰমহা 20,000 টকা। OT টেকনিচিয়ানত পদ আছে 33টা, দৰমহা 20,000 টকা। এই পদকেইটাৰ শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, প্ৰিফাৰেন্স এই সকলোসমূহ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত চাই ল'ব পাৰিব। অফিচিয়েল নটিফিকেশ্যন চাই লোৱাৰ পিছত যদি আপোনালোকৰ অৰ্হতা মিলে আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই ছাইটৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি লগতে আবেদন কেনেদৰে কৰিব সেইখিনিও দিয়া আছে, সেইখিনি আপোনালোকে ভালদৰে চাই তাত দিয়া লিংকটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাত আপোনালোকে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো পাব, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত এই আবেদন আৰম্ভ হৈছে 15 মাৰ্চ 2024 পৰা আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 25 মাৰ্চ 2024। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো চাই থাকিব। ধন্যবাদ।